আৰু আমি যি বিটিআৰ একৰ্ড কৰা বিটিআৰ একৰ্ডত যিবিলাক দফাবিলাক আছে আৰু বিটিআৰ একৰ্ডৰ মতে তথা UPPL দি এটা এজেণ্ডা মানে এই বিটিআৰটো উন্নয়নৰ বিটিআৰ সমন্বয়ৰ বিটিআৰ প্ৰগতিৰ বিটিআৰ আৰু শান্তিৰ বিটিআৰ বনাবলৈ UPPL দলৰ সকলো কৰ্মকৰ্তাই মানে একেলগে থাকি মাৰ বান্ধি থৈ কাম কৰিব লাগে। এই বিষয়ে আমি বিশেষকৈ আমাৰ দলীয় কৰ্মকৰ্তাসকলক আহ্বান জনাইছোঁ। আজি মই ভাল পাইছোঁ আমাৰ তৃণমূল পৰ্যায়ৰ যি ওদালগুৰি সাব ডিভিজন লৈ যি আমাৰ ডিষ্ট্ৰিক্ট কমিটি আছে এই ডিষ্ট্ৰিক্ট কমিটিৰ সমূহ কৰ্মকৰ্তাসকলে ইউনাইটেডলি কাম কৰিবলৈ হাতে ধৰি একেলগে মাৰ বান্ধি থিয় হৈ কাম কৰিবলৈ তেখেতসকলে আগবাঢ়ি আছে। যাৰ বাবে মই তেখেতসকলক ধন্যবাদ দিছোঁ আৰু আগন্তুক দিনত UPPL দলে ভাল ফল ইয়াত দেখুৱাবলৈ সক্ষম হ'ব বুলি মই আশা কৰিছোঁ। নেক্সট যেটো নিৰ্বাচন আহিব সেই নিৰ্বাচনলৈ বেছি দিন নাই চৰকাৰে এখন গঠন হ'ল মানে যৌথ চৰকাৰ হিচাপে যেটো ইলেকশ্যন আহিব নিৰ্বাচন আহিব তেনে ক্ষেত্ৰত আপোনালোকে পাৰ্টিৰ কেনেকৈ সক্ৰিয়ভাৱে সক্ৰিয় কৰিবলৈ চেষ্টা কৰি আছে? নহয় আমি আমাৰ যি দল এই দলে যে এটা এজেণ্ডাটো লৈ আগবাঢ়ি আছে আমি নিৰ্বাচন কেন্দ্ৰিক মাতো বা ৰাজনৈতিক দল হিচাপে আমি থিয় কৰা নাই। আমাৰ বিটিআৰৰ উত্তৰ ভাৰত মানে দীঘলীয়া বড়োসকলে যি সংগ্ৰাম কৰিছে এই সংগ্ৰাম কৰাৰ ফলত যি একৰ্ডটো হৈছে এটি তৃতীয় একৰ্ড বিটিআৰ একৰ্ড। এই তৃতীয় একৰ্ডৰ পিছত আকৌ ইয়াত যোৱা দিনবোৰত আমি যি এটা মানে অসুবিধাবিলাক আমাৰ ইয়াৰ ৰাইজে পাইছিল এইটো যদি নাপায় আৰু আমাৰ মাজত কোনো ভুল বুজাবুজি নহয় ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠী একত্ৰিতভাৱে আগবাঢ়ি গৈ ইয়াত এটা ভাল এটা মানে চৰকাৰ বা ভাল এটা মানে পৰিবেশ বনাবলৈ আমি সক্ষম হ'ব পৰা নিচিনা আমাৰ UPPL দলে কাম কৰিব। তো আগন্তুক নিৰ্বাচনটো এটা আমাৰ মানে গতানুগতিক এটা ছিষ্টেম যি ছিষ্টেমত আমি এতিয়া লোকসভা নিৰ্বাচনটো আহি আছে অহা আপোনাৰ 24ত। তো এই লোকসভা নিৰ্বাচনত আমাৰ যদি নতুন যে সমষ্টিটো যদি হৈ যায় ডিলিমিটেশ্যনটো হৈ যায় তেনেহ'লে আমি দুটা সমষ্টিতে আমাৰ বিটিআৰত পৰে ওদালগুৰি আৰু কোকৰাঝাৰ। এই দুটা সমষ্টিতে আমাৰ দলৰ পৰা প্ৰাৰ্থী থিয় কৰাই আমি জয়যুক্ত কৰি দিল্লীলৈ দুজন UPPLৰ সাংসদ উপযুক্ত ব্যক্তি এজন সুদক্ষ এজন বিটিআৰৰ সন্তানক আমি দিল্লীলৈ পঠাই এটা ৰাইজৰ সেৱা কৰাৰ বাবে আমি আৰু এটা মানে শক্তি আমি পাম বুলি আমি আশা কৰিছোঁ। আৰু এই প্ৰক্ৰিয়াত আমি একেলগে কেনেকৈ আমি এই সময়ত যাতে আমি কোনো অসুবিধা নোহোৱাকৈ আমি জয়যুক্ত হ'ব পাৰিম তাৰ কাৰণে আমি কাম কৰি আছোঁ। বিটিআৰৰ এটা পৰিলক্ষিত হৈছে যোৱা বিগত বছৰবোৰতো মানে বিৰোধী পাৰ্টীয়ে কোনো এটা ৰুল দেখা নাই, কিন্তু এইবাৰ পৰিৱৰ্তন চৰকাৰ বুলি ফালে যে চৰকাৰে কৈ আছিলে তেনেক্ষেত্ৰত বিৰোধী পক্ষৰ কোনো ৰুল দেখা নাই, কি ক'ব? নহয় এইটো কথা আপোনালোকে দেখা নাই নহয় দেখিছে, কিন্তু এইটো এটা সোধা আপোনালোকৰ দায়িত্ব বুলি আপোনালোকে সোধে নহয় ৰাইজক এটা সন্তুষ্টি দিব লাগিব আৰু আমাৰ মুখৰ পৰা কেইটামান কথা ওলাওক বুলি আপোনালোকে সোধে। কিন্তু বহুত পৰিৱৰ্তন হৈছে। নম্বৰ 1 পৰিৱৰ্তনটো ইয়াত কোনো এটা ডিষ্টাৰ্ব নাই। মাজে সময়ে এজন দুজন ভাইটিয়ে অলপ ডিষ্টাৰ্ব দিব বিচাৰিলেও এইটো আমি অলপ মিলাই মানে আগবাঢ়ি আছোঁ। এতিয়া চাওক যদি পৰিৱৰ্তন নহ'লে হয় এতিয়া কোকৰাঝাৰৰ পৰিৱেশটো পৰিৱৰ্তন হ'লে কোকৰাঝাৰৰ এটা ভাল পৰিৱেশটো আহিছে। আমি এতিয়া উন্নয়নৰ নামত কাম কৰাৰ নামত চৰকাৰে যে মাত্ৰ ৰাস্তা ঘাট দলং বনাব লাগে এইটো নহয়, আমি মানুহৰ মন চেঞ্জ কৰিব বিচাৰিছোঁ, মানুহৰ যি থিংকিংটো এই পৰিৱৰ্তন কৰিব বিচাৰিছোঁ। এতিয়া কোকৰাঝাৰত বিভিন্ন প্ৰগ্ৰামবিলাক হৈ আছে। এতিয়া আমাৰ মানে এতিয়া অহা 27 তাৰিখৰ পৰা কোকৰাঝাৰত বড়োলেণ্ড ইউনিভাৰ্চিটি কেন্দ্ৰ কৰি আমি এতিয়া ইণ্টাৰনেশ্যনেল বড়োলেণ্ড নলেজ ফেষ্টিভেল আমি পাতিবলৈ গৈছোঁ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটা নলেজ ফেষ্টিভেল য'ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা ভাল ভাল মানে নোবেল বঁটা পোৱা আমাৰ এই মানে বিদ্বান পণ্ডিতসকল তাত উপস্থিত হ'ব। বিভিন্ন ইভেণ্টবিলাক তাত হ'ব, বিভিন্ন অবজেক্টিভ তাতে হাতত লোৱা হৈছে। এতিয়া এই নলেজ ফেষ্টিভেলৰ জৰিয়ে বিটিআৰৰ এটা যি মানে অলপ এটা বেলেগ ষ্টেজলৈ বিটিআৰ আগবাঢ়ি যাব বুলি মই আশা কৰিছোঁ। বিটিআৰৰ এটা মানে বহুতখিনি সমস্যা হৈ আছে য'ত ছ'চিয়েল মিডিয়াত বিৰোধী দলে বহুতখিনি দেখা নাই। আমিতো ভাবিছোঁ বিৰোধী দলে ৰোল কৰিবই পৰা নাই। গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা থাকিব লাগিব, এইটো ডেম'ক্ৰেচি ছিষ্টেম। এই ছিষ্টেমত যদি বিৰোধী দলে ভূমিকা পালন নকৰে তেনেহ'লে ডেম'ক্ৰেচি ছিষ্টেমটো ছিষ্টেম নহয়। ভাৰত এনেকুৱা এটা দেশ যি বৃহৎ মানে পৃথিৱীৰ ভিতৰত বৃহত্তম এটা লোকতন্ত্ৰ এইটো ৰাষ্ট্ৰ, ইয়াত বিৰোধী দলৰ ভূমিকা থাকিব লাগিব। কিন্তু আমাৰ বিৰোধী দলৰ যিজন নেতা বা আমাৰ BPFৰ বিশেষকৈ যি সভাপতি তেখেতে এছেম্বলিত থাকি কেইটামান কুৱেশ্যনবিলাক এৰাইজ কৰি যে আমাৰ চৰকাৰক এটা মানে ভাল দিশত আগবঢ়াই লৈ যোৱাৰ কাৰণে যি ৰাইজৰ হৈ তেখেতে আগবঢ়াব লাগিব, সহায় সহযোগ আগবঢ়াব লাগিছিল, এইটো আগবঢ়োৱা নাই। তো আমি কৈছোঁ বিৰোধীয়ে কি ক'ব নক'ব এইটো আমি কাম কৰা মানে আমি কাম দিয়া নাই। আমাৰ কথাটো হ'ল আমি যি উদ্দেশ্যটো লৈ আমি যি লক্ষ্যটো লৈ মানে বিটিআৰত শাসনত আহিছোঁ
আৰু যি একটো বিশেষকৈ শান্তিৰ বিটিআৰ কৰিবৰ কাৰণে যি আমি পৰিকল্পনা কৰিছোঁ আমাৰ দলৰ সভাপতি আৰু আমাৰ বিটিআৰৰ চিফ মহোদয়ৰ যি এখন মানে ভিজন আছে এই ভিজনৰ জৰিয়ে বিটিআৰক আগবঢ়াই লৈ যাবৰ কাৰণে বিটিআৰ থকা সকলো জাতি জনগোষ্ঠীক এটা সমন্বয়ৰ বিটিআৰ বনাবৰ বাবে প্ৰগতিৰ বিটিআৰ আৰু শান্তিৰ বিটিআৰ বনাবৰ কাৰণে যি এটা আমি পৰিকল্পনা হাতত লৈছোঁ এইখিনিতে আমি কাম কৰি আছোঁ। প্ৰশ্ন কৰক আমাৰ বিটিআৰ অঞ্চলত মানে যিখিনি এতিয়া ইভিকশ্যন চলি আছে এইবোৰ ৰাইজৰ ভুল না এইটো কাৰ ভুল এতিয়া পুলিকে কৈছে মানে চৰকাৰে আমাক পৰিশোধ নকৰে বোৰ মানে নাই এটা কথা চাওক যেতিয়া আমি ছিষ্টেমত আহিম ছিষ্টেমটো আমি চাব লাগিব। এতিয়া আমি যিবিলাক ফৰেষ্টৰ যি কথাটো অলপ আপোনালোকে কৈছে অলপ আগত যি এভেকশ্যন হৈছে এইবিলাকৰ কথা মানে ফৰেষ্ট ৰাইট এক্ট এইটো আমি বনোৱা নহয় বিটিআৰ চৰকাৰে বনোৱা নহয় এইটো ভাৰত চৰকাৰ সুপ্ৰিম কোৰ্টৰ কথা আছে ইয়াৰ মতে এই আইন মতে যি এটা ছিষ্টেমত যাব এই ছিষ্টেমত আমি কাম কৰিম আৰু এই মতে ফৰেষ্টটো আমাক লাগিবই। আমি বনজ সম্পদ যদি আমি ধ্বংস কৰোঁ তেনেহ'লে মানৱ সম্পদ কেনেকৈ জীয়াই থাকিব মানৱ সম্পদক জীয়াই থাকিব বহনক্ষম উন্নয়ন যাক বুলি কয় অসমীয়াত এই বহনক্ষম উন্নয়নৰ কথাটো চিন্তা কৰি বনজ সম্পদক অলপ মানে ৰক্ষণাবেক্ষণ দি আমি ভৱিষ্যতত আগবাঢ়ি যাব লাগিব। আৰু আমি আহ্বান জনাইছোঁ আমাৰ লগত ঢেৰ মাটি আছে মানে বনত গৈ বনটো ধ্বংস কৰি আমি তাতে ঘৰ পাতি সাজিব নালাগে বাকী বহুত চৰকাৰী মাটি আছে বিজিআৰ আছে চৰকাৰে এইবিলাক মাটিত এইবিলাক মানুহসকলক মানে ইষ্টাব্লিছ কৰাই আগন্তুক দিনত ভাল এটা পৰিৱেশ বনোৱাৰ কাৰণে চেষ্টা কৰি যাম। থেংক ইউ। নাই এতিয়া আমি ডিক্লেয়াৰ নকৰোঁ আপোনালোকক আজিৰ এই সময়ত আমাৰ অমুক প্ৰাৰ্থী হ'ব বুলি ক'ব নাজানো আমি কিন্তু প্ৰাৰ্থী হিচাপে আমি চিন্তা কৰা নাই আমি দল হিচাপে আমি মজবুত হৈ আছোঁ। আমাৰ পৰা যিকোনো এজন প্ৰাৰ্থীক আমি যেতিয়া থিয় কৰাম আমাৰ UPPL দলে সুন্দৰকৈ মানে জয়যুক্ত হ'ব আৰু ভৱিষ্যতত দেশৰ প্ৰধানমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী দেশৰ গৃহমন্ত্ৰী আমাৰ লগতে আছে নিশ্চয় ভৱিষ্যতত আমাৰ লগত আজি যি ধৰণৰ এলায়েন্স আছে নহয় কোকৰাঝাৰত আমাৰ এলায়েন্স আছে দিছপুৰত আমাৰ এলায়েন্স আছে NDAতো আমি সোমাইছোঁ আমাৰ ৰাজ্যসভাৰ সাংসদ হিচাপে ৰংগনা নাৰ্জাৰী গৈ তাতে NDAতো আমি চেণ্ট্ৰেল পৰ্যায়ত আমি দিল্লীতো আমি সোমাইছোঁ ভৱিষ্যতে যদি ভাল এটা বুজাবুজি হয় বিজেপিৰ লগত থাকি আমি ইয়াত ভাল পৰিৱেশত আমাৰ কোকৰাঝাৰ আৰু ওদালগুৰিৰ পৰা দুজন আমি ভাল মানে প্ৰাৰ্থীক বা আমাৰ হৈ বিটিআৰৰ হৈ দিল্লীত নিজৰ কথা ৰাখিবলৈ সক্ষম হোৱা ব্যক্তিসকলক আমি জয়যুক্ত কৰিব পাৰিম বুলি আশা কৰিছোঁ।